भारत देश हमारा प्रणाम। घर घर तिरंगा, हर घर तिरंगा, घर घर तिरंगा, हर घर तिरंगा। वंदे मातरम वंदे मातरम वंदे मातरम जय हिंद। जय हिंद। हर घर तिरंगा आजादी का अमृत महोत्सव। लेट्स सेलिब्रेट। এটা কথা গম পাইছি না আপোনালোকে কি গম পোৱা নাই ন কি ব্যস্ত মানুহটো কি ন মই ব্যস্ততাৰ মাজতে গম পাইছো এই যি এই আমাৰ যি স্বাধীনতা দিৱস আহি আছে স্বাধীনতা দিৱস 15 আগষ্ট কেইদিনমান আছে গম পাইছি না নাই বেছি দিন নাই ধৰা আজি কেই তাৰিখ আজি 9 তাৰিখ নেকি 8 তাৰিখ না 9 তাৰিখ 9 তাৰিখ আজি 9 তাৰিখ ন 9 তাৰিখ গমেই নাপাওঁ 9 তাৰিখ 9 তাৰিখ হলি 15 আগষ্টটো কি বাৰ পৰছি গম পাই না সোমবাৰ 15 আগষ্টটো কি বস্তু বুজি দেখছোন অলপ আপোনালোকে এখন মানে মানে নাই আৰু জ্ঞান মানে বহুত মানুহ মানে বস্তুটো নাজানে মই বুজাই দি আছো সুন্দৰকে বুজাই দি আছো আপোনালোকক কওক ধৰক 15 আগষ্টত আমাৰ ধৰক বুলি নহয় দিয়ক এইটো একদম মানে একদম হেৰি ধৰিব নালাগে এইটো হেৰিৰ পৰা একদম ক'ৰ পায় আমি জন্ম নহওঁতে এইবোলে আমি আমাৰ নানাহঁতে দেখা পাইছিল যুদ্ধ লাগিছিল আগত ব্ৰিটিছৰ লগত ভাৰতৰ মস্ত তয়া মই একদম আমাৰ নানাও লাগিছিল নেকি নানা লগা নাই নানাহঁতে গম পাইছিল তেতিয়া আমাৰ নানা 1937 চনত জন্ম আতিয়াকৰ বুদ্ধি আছে এই লাগি থাকাতে চিপি চিপি চাই আছিল ঐ নানাই মোক কৈ গৈছি নহয় মৰাৰ আগা দিনে হৈ গৈছি বোলে কৈ গৈছি কৈছে কি বাবু 15 আগষ্টৰ বিষয়ে তোক কৈ যাওঁ অলপমান মোক কৈ গৈছি কৈ গৈছি তাৰমানে 1947 চনত 15 আগষ্টৰ দিনাখনে ব্ৰিটিছে তাৰমানে ভাৰতৰ লগত যুদ্ধ কৰি হাৰি গুচি গৈছি ভাৰতখন স্বাধীন হৈ গৈছি ভাৰতখন তেতিয়া দুই ভাগ হৈ গৈছিল আগভাগ পাকিস্তান নামকৰণ কৰি দিয়া হৈ গৈছিল আৰু আগভাগটোক ইণ্ডিয়া নামকৰণ কৰা হৈছিল ভাৰত নামকৰণ কৰা হৈছিল বুজি পাইছি সেইকাৰণে 15 আগষ্টৰ দিনাখনে আমি মানে পতাকা উত্তোলন কৰিব লাগে গৌৰৱৰ দিন এটা গৌৰৱৰ দিন মানে নিজ স্বাধীন দেশ যিহেতু স্বাধীন হৈছিল আপুনিও হুচেনে ক'ত থাকে তাকেইতো এতিয়া কথাটো হ'ল এইবাৰতো অলপ বিশেষ এইবাৰতো অলপ বিশেষ বিশেষ মানে এইবাৰ যে আহি আছে এই সোমবাৰে যি এইবাৰতো তাৰমানে 75 সংখ্যক মানে 75 বছৰ হৈ গেল 75 বছৰ হৈ গেল আমাৰ ভাৰত স্বাধীন হোৱা 75 সংখ্যক এটা ইণ্ডিপেণ্ডেন্স ডে 72 সংখ্যক আমাৰ এইবাৰতো স্বাধীনতা দিৱস বুজি পাইছি যেনেকে 25 বছৰ এইবাৰ তাৰমানে অলপ বেলেগ ধৰণে মানে উদযাপন কৰিব লাগিব আৰু ফূৰ্তিত মানে তাৰে বিষয়ে মই কৈ আছো আপোনালোকে শুনি থাকক ফূৰ্তি কৰিব লাগিব কিমানটা জাতি জনগোষ্ঠী ভাষাৰ মানুহ আছে চবে মিলি জুলি যিমান আছে আমাৰ ভাৰতবৰ্ষত মানুহ সকলোৱে মিলি জুলি উদযাপন কৰিব লাগিব এইবাৰ এই স্বাধীনতা উৎসৱটো এইগিলাখন একো নাই সেইকাৰণে এইবাৰ এটা নিয়ম কৰিছি মই মানে এই বিষয়ে অলপ জানো সেইকাৰণে আপোনালোক ক'ব বিচাৰিছোঁ এইবাৰ মানে আমাৰ 13 তাৰিখৰ পৰাই হৰ ঘৰ তিৰংগা চবৰে ঘৰৰ সন্মুখত আদাল সুন্দৰ বাঁহত ৰছী নালগে দিয়ক ঘৰতটোত ৰছী নালগে ধৰক ক'ৰবাৰ অনুষ্ঠান বা চৰকাৰী হেৰি আৰু য'ত মন্ত্ৰীসকলে এই মানে উত্তোলন কৰিব তাতে ৰছী দি উত্তোলন কৰিব সেইটো এটা পৃথক বস্তু আৰু এইবাৰতো এটা অলপ পৃথক বস্তু সেইটোতো মানে বছৰে হৈ থাকে এইবাৰতো তাৰমানে আপোনাৰ প্ৰত্যেক ঘৰ মানুহে কৰিব লাগিব চবে ঘৰে ঘৰে কৰাৰ এটা নিয়ম আছে এইবাৰ গম পাইছি না কেনেকুৱা মানে বাঁহডাল সুন্দৰকৈ বাঁহত কৰিব লাগিব কিন্তু কোনোবাই যদি এই মানে খাটা বাৰী এডালকৈ টিঙৰ কাঠত গাঁঠি থৈ দিয়ে সেইগিলাখন নহ'ব আৰু পতাকাটো মানে লগোৱাৰ আগত চবে মানে চাই চিতি লগাব লাগিব যি উল্টা নহয় এইটো কৈ আছো মানে বহুত ধৰণে কৈ আছো মই শুনো যোৱা বছৰ আমি দেখা পাইছো যে কিছুমানে কি কৰে যিটো ৰং তলফালে দিব লাগে সেই ৰংটো ওপৰ ফালে মই কৈ আছো শুনো এনেকুৱা নিয়ম আছে মই কৈ আছো শুনো পতাকাখন বাঁহডালত বঢ়িয়াকৈ সোমাই ল'লাক সোমাইলে ধুমুৰে বঢ়িয়াকৈ গাঁঠি দিলাক পোচ নালগা কৰি গাঁঠি দি কিনে অলপ য'ত পোতা যাব বাঁহডাল জেগাখিনি অলপ চাফা চুফা কৰি ঢিপা কৰি ল'লাক বঢ়িয়া কৰিলে এই ঢিপাটোত আগে পতাকাখন বাঁহডাল গাঁঠি ল'ব লাগিব তাৰপৰা পতাকাখন তাতে পুতি দিব লাগিব খালি পতাকাখন গাঁঠি এটা বস্তু চাব আপোনালোকে তাতে ওপৰৰ গেৰুৱা ৰংটো ওপৰত থাকে আৰু শুকুলা ৰংটো তলত থাকে বুজি পাইছি এইটোৱেইটো কৈছিলোঁ মই বহুতে মানে উল্টো কৰে উল্টো কৰিব নালাগে
এনে মানে দিব লাগে দি দিয়ে আৰু ৰাখি দিয়ে। সেইটো নহয়, এইকাৰণে এইটো এটা মেছেজ আমাৰ ৰাইজসকলে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। এইটো হৰ ঘৰ তিৰংগা 13, 14, 15 এই 3টা দিনত মানে প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সন্মুখত তাৰমানে একদম সুন্দৰকৈ গৌৰৱেৰে উৰুৱাই দিছো দিয়ক। মানে 3 দিন ৰাখিব লাগিব সকলোৱে। চ' গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে কথাটো। সকলোৱে এইটো কথা মনত ৰাখিব, কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ যাতে 13, 14, 15 তাৰিখে ঘৰৰ সন্মুখত পতাকাখন উৰুৱাই ভাৰতীয় হিচাপে আমি গৌৰৱ অনুভৱ কৰি এটা আনন্দময় পৰিৱেশ গঢ়ি তুলি এই এটা শুভ ক্ষণত ৭৫ সংখ্যক আমাৰ ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰে সকলোৱে। বন্ধু বান্ধৱী আৰু দাদা বাইদেউসকল, আমাৰ এই ভিডিঅ'টোত কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে মাফ কৰি দিব। বিশেষকৈ আমি সবিশেষ নাজানো, যিখিনি জানিছোঁ সেইখিনি অলপমান নজনাসকলৰ আগত অৱগত কৰিছোঁ। চ' আপোনালোকে যিখিনি ভুলকৈ কৈছোঁ সেইখিনিৰ কাৰণে কোনো বিতৰ্ক নকৰি আমাক মাফ কৰি দিব বুলি আমি আশা কৰিলোঁ। আৰু আমাৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, কোনো দায় দোষ নধৰিব। জয় হিন্দ, ভাৰত মাতা কি জয়।